বন্যাত্ৰৰ মাজত বহু লোকে বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে। কিছু লোক সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈছে আৰু কিছু লোক সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱা নাই। সকলো মানুহে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বন্যাত্ৰৰ মাজত দিনে ৰাতিয়ে কাম কৰি আছে। আৰু মুখ্যমন্ত্ৰীয়ে যিটো আপোনাৰ নিৰ্দেশনা জাৰি কৰিলে যে বান সাহাৰ্যটো আপোনাৰ মানুহৰ পৰা ল'ব নালাগে, এই ধৰণৰ কিবা কিবি ক'লে, বাকচ লৈ দোকানে পোহাৰে বা মানুহৰ পৰা এটকা দুটকা সংগ্ৰহ কৰিব নালাগে, এই ধৰণে ক'লে। কিন্তু অসম মুলুকত পূৰ্বৰ পৰা যেতিয়া বানত আমাৰ ৰাইজসকল ককবোকাই বন্যাত্ৰৰ সকলৰ সহায়ৰ কাৰণে আপোনাৰ কি ভূপেন হাজৰিকাই হওক, কি আপোনাৰ জয়ন্ত হাজৰিকাই হওক, কি আপোনাৰ জুবিন গাৰ্গেই হওক, সকলোৱে ৰাজপথলৈ ওলাই আহিছিল আপোনাৰ কাগজৰ আপোনাৰ বাকচ লৈ আৰু বানপীড়িত ৰাইজৰ কাৰণে ভিক্ষা কৰিছিল। এই কথাটো আচলতে মুখ্যমন্ত্ৰীয়ে এই ধৰণে ক'ব নালাগিছিল। তেওঁ এইটো এটা কথাটো তেওঁ অলপ বেলেগ ধৰণে কোৱা হ'লে ভাল আছিলে। বানপীড়িত ৰাইজক সহায় কৰিবলৈ গৈ সাধাৰণ মানুহে কিন্তু ব্যৱসায় কৰা নাই, বেপাৰ কৰা নাই। আমিও এতিয়া ধৰক যি বাৰু আমি সহযোগিতা কৰি আছোঁ, আমি সিমান প্ৰচাৰত আমি আহি পেলাই মানে আমি কাম কৰি থকা নাই, বা আমি এটা কথা আমি স্বীকাৰ কৰিম যে আমি দিনে ৰাতিয়ে কাম কৰিব পৰা নাই, কিন্তু আমি কাম কৰি আছোঁ। আমাৰ নিচিনাকৈ হাজাৰ মানুহে কাম কৰি আছোঁ, যিবিলাক মানুহ প্ৰচাৰত অহা নাই। আজিও আমি বান সাহাৰ্য দিবৰ কাৰণে আহিছোঁ। আমাৰ বৰহাটৰ এটা টীম আহিছে। মই অলপ আগতীয়াকৈ আহিলোঁ। মোৰ এটা কাম আছিলে হাতখেতিত কৰি মেলি মই এতিয়া মোৰ ভাইটি পদ্ম গগৈ ঘৰত সোমালোঁ। আমি কালিলৈ যাম। কালিলৈ আমাৰ এগাড়ী কঠীয়া যাব, কঠীয়া দুগাড়ী হয়তো হ'ব। এতিয়া আজি আৰু আকৌ তুলি আছে। গতিকে এই ধৰণে আমি সহযোগিতাখিনি আগুৱাই নিছোঁ। ইয়াৰ পিছতে আমি আমাৰ গাঁওবিলাকত বাঁহ কালেকশ্যন হ'ব। বাঁহ কালেকশ্যন কৰি আমি যিবিলাক ভগা ঘৰ যিকেইটা পাৰোঁ আমি বনাই দিবলৈ চেষ্টা কৰিম। লগতে আমাৰ হাতত বোলে ইমান গাল ধন নাই, আমি ভিখাৰী মানুহ, যেনে তেনে চলি থকা মানুহ। গতিকে নিজৰ যদি টকা থাকিলেহেঁতেন নহয়, আমি নিজেই সেইখিনি কাম কৰিলোহেঁতেন। আমাৰ হাতত ধন নাই, কিন্তু ধন নাই যদি আমাৰ মানুহবিলাকৰ মনটো ডাঙৰ। সেই মনটো ডাঙৰ কাৰণে আমাৰ মানুহবিলাকে এই কামবিলাক কৰিবলৈ ওলাই আহিছে। নিজৰ গাঁঠিৰ ধন খৰচ কৰিছে, নিজৰ গাঁঠিৰ ধন, ঘৰৰ প্ৰয়োজনীয় পইচাও বন্যাত্ৰৰ কাৰণে খৰচ কৰিছে। গতিকে মই সকলোকে এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অতি শীঘ্ৰে ইতিমধ্যে আমাৰ নাহৰকটীয়া এটা পৰিয়ালে আমাৰ লগত যোগাযোগ কৰিছে। নাহৰকটীয়াৰ পৰা কালি আমাৰ কঠীয়াৰ কাৰণেও যোগাযোগ কৰিছে। তেওঁলোকে তাত কঠীয়াখিনি তুলি দিব। আৰু ক'ত কঠীয়া যাব তেওঁলোকৰ লগতো, য'ত বন্যাত্ৰসকলৰ লগতো মই কালি যোগাযোগ কৰাই দিছোঁ। এই বাঁহবোৰ আমাৰ কালেকশ্যন হ'ব। কালেকশ্যন হোৱাৰ পিছত আমি ঘৰবোৰ যিমানকেইটা পাৰোঁ আমি ঘৰবোৰ নিৰ্মাণ কৰাৰ চেষ্টা কৰিম। এই ঘৰবিলাক নিৰ্মাণ কৰাৰ পিছত আমি ভাবিছোঁ যে আমি টিং পাতেৰে ঘৰ আপোনাৰ চাউনিটো কৰিব লাগিব, টিং পাত লগাব লাগিব। তাৰ কাৰণে সৌহাৰ্দ্যমূলকভাৱে আন্তৰিকতাৰে আমি ঘৰৰ জোখ দি দিম, বোলে কিমান বহল কিমান দীঘল। এই ধৰণে যদি ধৰক বোলে আমি 10টা ঘৰ বনাই দিছোঁ, 20-25জন মানুহে যদি লগ লাগি যদি সেই 10টা ঘৰৰ কাৰণে যদি আমাক যদি টিং যোগাৰ কৰি দিয়ে, টিং যদি কিনি দিয়ে, আমাক পইচা দিব নালাগে, টিং যদি যোগাৰ কৰি সামগ্ৰী যদি আমাক যদি যোগান ধৰে, তেনেহ'লে আমি যথেষ্টখিনি আগুৱাবলৈ সক্ষম। ধন্যবাদ। আমি ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়াৰ লগে লগে যিসকলে ইচ্ছা কৰে, যিসকলে আন্তৰিকতাৰে গৈ তেওঁলোকে যদি ঘৰ জেগাত যদি গৈ পেলাই বস্তু দি দিয়ে, আমি ক'ত ঘৰবোৰ বনাইছোঁ কি কথা আমি সম্পূৰ্ণ তথ্যবিলাক দিম। গতিকে যিকেইটা পাৰোঁ আৰু তেওঁলোকে যদি জেগাতে গৈ যদি বস্তুখিনি সামগ্ৰীখিনি বা টিংপাতখিনি যোগান ধৰিবলৈ চেষ্টা কৰে, তেতিয়া ভাল হয়। তেওঁলোকে ৰাইজৰ মাজত গৈ নিজেই দিলে বেছি ভাল হ'ব। গতিকে আমি আপোনালোকলৈ আহ্বান জনাম। আমি ঘৰবিলাক ক'ত নিৰ্মাণ কৰিম আমি নিশ্চয় আপোনালোকক অৱগত কৰিম। গতিকে আপোনালোকে টিংপাতৰ সহযোগিতা কৰি পেলাই একদম নিজেই গৈ যদি জেগাত দি থৈ আহে, এইটো আটাইতকৈ ভাল হ'ব। আৰু ঘৰৰ জোখবিলাক আমি কেনেকৈ ধৰণৰ ঘৰৰ জোখবিলাক লৈছোঁ আমি বনাই দিম। আমাৰ হাতত পইচা নাই, আমি ভিখাৰী মানুহ, যেনে তেনে চলি থকা মানুহ। গতিকে সকলোলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।